হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ লাকি ষ্টুৱেল্ডাৰ আণ্ডাৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে মোৰ হাতত কাপোৰ, মই আচলতে ওলাবলৈ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি আমি যাম পানীগাঁৱলৈ যাম মাছ আনিবলৈ। গতিকে আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো চাব, কাৰণ ভিডিঅ'টোৰ জৰিয়তে আমি দেখুৱাম আমি কেনেদৰে মাছ ধৰিলোঁগৈ। মই নধৰোঁ, কিন্তু কেনেদৰে তেওঁলোকে ধৰিলে সেয়া দেখুৱাম। লগতে আমি আজি চাংঘৰত কি কৰিলোঁ সেয়া ভিডিঅ'টোৰ জৰিয়তে চাবলৈ পাৰিব। তেতিয়া আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লাকি ষ্টুৱেল্ডাৰ এজন নতুন সদস্য হ'ব বুলি আশা ৰাখিলোঁ। তেনেহ'লে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু লগতে মই ওলাইও আহোঁগৈ। তেনেহ'লে ব'লক। Đấy đấy, à hồi ra đi sang là madam. Em ভাল চলি কোন মই মাছ ধৰিব পাৰিম নে? মই নোৱাৰো দেই। মাছ ধৰা বেলেগ, সেইটোত মাছ ধৰা। মাছিন দুখ পাব এতিয়া। হা ডাঙৰ মাছ সৰু মাছ দুখ পাব এতিয়া। সৰু মাছিন দুখ পাব এতিয়া। সৰু মাছিন
লাভৰ নিচিনা খাইছে এইফালে আমাৰ এই খেলাত বিজি পুৰা এয়া দেখিলে আমি তাত প্ৰেজেণ্টটো পালোঁ তাত মাছ ধৰি খাই গৈ লগতে আনিলোঁ আৰু প্ৰেজেণ্ট পালোঁ এতিয়া ঘৰলৈ যাওঁ লাজ লাগিছে আকৌ তোমালোক দুটা আছা যে